অন্য টিভিত আপোনালোক চকাৰত বনাইছোঁ গাইজ আমি বজাৰ কৰিব যাইছোঁ যিহেতু 31 ডিচেম্বৰ আজি জব্দ খানা হ'ব গাইজ আজি এই নৰেন্দ্ৰহঁতৰ ঘৰ আহি পালোঁ এয়া পূৰা খানাৰ বজাৰ আজি ৰাতি লগ পাই আছোঁ জব্দ খানা হ'ব তো চাই থাকিব আৰু বিশেষ একো চাবলগীয়া নাই যদি চাই থাকিব দে আৰু গাইজ আমি আহি পালোঁ গন্তব্যস্থলী ইয়াতে আমাৰ বৰ্তমান চলি আছে সম্পূৰ্ণ আয়োজন ইয়াত আমাৰ কংকনদা পূৰা এই টানাত ব্যস্ত আমাৰ চব আছে দে আৰু গাইজ সকলোৱে চাই থাকিব আৰু ভিডিঅ'বিলাক এয়া আমাৰ ওপৰলৈ পূৰা চকামানত লাগি গৈছে তো আজি পূৰা আয়োজন চলি আছে আৰু আমাৰ ওপৰলা দে আৰু আমাৰ ইয়াৰ লোকেল মুৰ্গী দুটা আৰু গাহৰি বইল হৈ আছে তো আজি খানা হ'ব আৰু গাহৰি পূৰা গাইজ বঢ়িয়াকৈ বনাই লৈছোঁ এটা আমাৰ কংকনাই পৰ্কৰ পকৰি বনাব এইটো ৰেডি কৰি আছে এইটো আমাৰ কংকনা দে আৰু গাইজ আমাৰ যোগাৰ আৰু পূৰা এইবিলাক এই ৰাজুদা আমাৰ আছে ৰাজুদা মেইন না আৰু নয়নদা আছে নয়নদা এয়া আমাৰ গাহৰিৰ পকৰা বনাই আছে আমাৰ কংকনদাই খাব আৰু কেনে হয় আছোঁ আজি প্ৰথম বনাইছোঁ আমাৰ দে আৰু ঠিকে আছে এয়া আমাৰ গাহৰিৰ পকৰি গাইছ বম টেষ্টি হৈছে খাবা বম একদিনকে বনাইছোঁ এতিয়া বম হওঁ দিছে গাইছ দে আৰু এই ৰাজুদা পূৰা খাৱাতে ব্যস্ত হৈ আমাৰ ওপৰদা এয়া আমাৰ চলি আছে খানা গাইছ পূৰা নাচি নাচি মাংস বনাই আছে আমাৰ গাহৰি দে আৰু পূৰা ফুল এনজয় সকলোকে নতুন বছৰ শুভেচ্ছা জনালোঁ দুখৰ দিনবোৰ আঁতৰি যাতে সুখৰ দিনবোৰ আহে সকলোৰে তাৰে কামনা কৰি হেপী নিউ ইয়াৰ গাইজ দে আৰু বাই বাই সকলো দিনবোৰ সুখৰ হওক তাৰে কামনা কৰি বাই বাই দে আৰু